হেল্ল' অসম স্বাগতম জনাইছোঁ আজিৰ এই ৰাশিফল অনুষ্ঠানটোলৈ। আজি ইংৰাজী মাহৰ আগষ্টৰ 17 তাৰিখ। আজি হৈছে ৰবিবাৰ। আজি অসমীয়া বৰ্ষৰ শাওণ মাহৰ 31 তাৰিখ। আজি সূৰ্যোদয় হ'ব ৰাতিপুৱা 4:58 আৰু সূৰ্য অস্ত যাব আবেলি 6:01। আজি নৱমী তিথি থাকিব ৰাতি 8:25 আজি বিজয় মুহূৰ্তৰ আৰম্ভণি হ'ব দিনৰ 1:28 আৰু শেষ হ'ব দিনৰ 2:16। আজি জন্মলাভ কৰা জাতকৰ ৰাশি হ'ব বৃষ ৰাশি আৰু আজিৰ নক্ষত্ৰ হ'ব ৰোহিণী নক্ষত্ৰ। কলিযুগত বৰ্তমান দিন চলি আছে 18,72,400 দিন। আজিৰ দিনটো কৰ্কট, সিংহ, ধনু, মেঘ, বৃষ, কন্যা আদি ৰাশিৰ বাবে ভাল। আকৌ মীন, মিথুন আৰু তুলা ৰাশিৰ বাবে আজিৰ দিনটো কিছু সতৰ্ক হৈ থকাৰ প্ৰয়োজন। এতিয়া আগবাঢ়ো আজিৰ দিনটোৰ ৰাশিফললৈ, কিন্তু তাৰ আগতে যদি চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটাত লাইক কৰি কমেণ্টত হৰ হৰ মহাদেৱ লিখিবলৈ নাপাহৰিব। এতিয়া আগবাঢ়ো 17 আগষ্ট আজিৰ দিনটোৰ বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে কেনেকুৱা হ'ব দিনটো। 17 আগষ্ট ৰবিবাৰে আজিৰ দিনটোত বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে দিনটো স্থিৰতা আৰু সাৱধানতাৰ দিন বুলি কোৱা হৈছে। আপুনি যি কাম কৰি আহিছে সেই কামত ধৈৰ্যৰে আগবাঢ়ি যাবলৈ কৈছে। আজিৰ দিনটোত যদি ধৈৰ্যৰে সেই কামত আগবাঢ়ি যায় আপোনালোকে ভাল ফল পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কামৰ ঠাইত বা ব্যৱসায়ত কোনো কঠিন সমস্যা দেখা দিলেও আপোনাৰ ব্যৱহাৰিক চিন্তা ভাৱনা আৰু ধৈৰ্যই সেই সমস্যা সমাধান কৰিবলৈ সহায় কৰিব বুলি কৈছে। অৰ্থাৎ আপোনাৰ কামৰ সময়ত আজিৰ দিনত অলপ কঠিন সমস্যা দেখা দিব পাৰে, কিন্তু তাক ধৈৰ্য সহকাৰে কৰিলে সেইটো ভালদৰে পাৰ হ'ব বুলি কৈছে। কাৰ্যক্ষেত্ৰত নতুন প্ৰজেক্ট বা দায়িত্ব আজিৰ দিনটোত আৰম্ভ কৰিলে আগতীয়া পৰিকল্পনা কৰি আৰম্ভ কৰক। অৰ্থাৎ যদি কিছুমান কাম নতুনকৈ কৰিম বুলি ভাবিছে আপুনি আজিৰ দিনটোত, তেতিয়াহ'লে পৰিকল্পনাবোৰ কৰিহে আগবাঢ়িব। এনেই ঘপককৈ আজিৰ দিনটোত নতুন কাম আৰম্ভ কৰি নিদিব। সহকৰ্মী বা ব্যৱসায়িক অংশীদাৰৰ লগত ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ কাম কৰা সহকৰ্মীৰ লগত ভুল বুজাবুজি হোৱাৰ আপোনালোকৰ সম্ভাৱনা আছে। সেয়েহে আজিৰ দিনটোত কথা বাছি কৈ থকাটো বাঞ্ছনীয়। অৰ্থাৎ কথাৰ প্ৰতি মনোযোগ ৰাখিব। মুখেৰে কি কৈছে আজিৰ দিনটোত তাৰ বিষয়ে ভালদৰে জ্ঞাত থাকিহে কথা ক'ব নিজৰ সহকৰ্মীৰ আগত। যিকোনো চুক্তি বা লিখিত কাম কৰাৰ আগতে পইণ্টবোৰ ভালদৰে পঢ়ি যাব। অৰ্থাৎ কিছুমান লিখিত যদি কামত চহী কৰিবলগীয়া হয় বা চুক্তি কৰিবলগীয়া হয়, তেতিয়া কাগজখন ভালদৰে পঢ়ি চাইহে নিজৰ সেই কামটো কৰিব। অৰ্থনৈতিক ক্ষেত্ৰৰ কথা যদি ক'বলৈ যাওঁ, আজিৰ দিনটোত সৰু সুৰা লাভৰ সম্ভাৱনা থাকিলেও দীঘলীয়া বিনিয়োগৰ ক্ষেত্ৰত সাৱধান হ'বলৈ কোৱা হৈছে। কোনো জনৰ উপদেশত বিনিয়োগ নকৰিব। অৰ্থাৎ বেলেগৰ উপদেশত আজিৰ দিনটোত পইচা খৰচ কৰিবলৈ কোৱা হোৱা নাই। নিজৰ বিচাৰ বিবেচনাৰে চলিব। নিজে বিচাৰ বিবেচনা কৰিহে আজিৰ দিনটোত পইচা খৰচ কৰিব। বেলেগৰ উপদেশ মানি চলিলে বিপদত পৰাৰ সম্ভাৱনা আজিৰ দিনটোত থাকিব পাৰে। গৃহ বা ঘৰত খৰচত কিছু নিয়ন্ত্ৰণ ৰাখিলে আগতীয়া দিনত সঁচা সঞ্চয় হ'ব। ঘৰৰ খৰচত কিছু নিয়ন্ত্ৰণ ৰাখিবলৈ কোৱা হৈছে, তেতিয়া সঞ্চয় হ'ব বুলি কোৱা হৈছে। আজিৰ দিনটোত অলপ আপোনালোকৰ খৰচ হ'ব পাৰে, সেয়েহে নিয়ন্ত্ৰণ ৰাখিবলৈ উপদেশ প্ৰদান কৰা হৈছে। প্ৰেম আৰু ব্যক্তিগত জীৱনৰ যদি কথা ক'বলৈ যাওঁ, আপোনালোকৰ যুঁজ বিতণ্ডা এৰি শান্তভাৱে কথা পাতিলে সম্পৰ্ক মজবুত হ'ব। অৰ্থাৎ আজিৰ দিনত কাজিয়া পেচাৰবোৰ এৰি অলপ শান্তভাৱে আপোনালোকক কথা পাতিবলৈ কোৱা হৈছে। যিজনকৈ আপোনাৰ নিজৰ মানুহ তেওঁলোকৰ সৈতে আজিৰ দিনটো সময় কটালে মানসিক শান্তি পাব। অৰ্থাৎ নিজৰ মানুহ মা দেউতাৰ আপোনাৰ পৰিয়ালৰ লগত অলপ সময় আজিৰ দিনটোত কটাব। অবিবাহিত বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে কোনো নতুন পৰিচয়ৰ সম্ভাৱনা আছে, যদিও আজিয়ে গভীৰ সিদ্ধান্ত লোৱা উচিত নহয় বুলি কোৱা হৈছে। স্বাস্থ্য দীঘলীয়া সময় ধৰি চলি থকা স্বাস্থ্য সমস্যা সমাধানৰ বাবে আজিৰ দিনটোত ডাক্তৰৰ পৰামৰ্শ ল'লে লাভ হ'ব বুলি কোৱা হৈছে। পানী যথেষ্ট পৰিমাণে খাব কৈছে আৰু অতি ভোজনৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ কোৱা হৈছে। মানসিক চাপ কমাবলৈ ধ্যান আৰু সৰু হাঁহি ধেমালি কৰাৰ সময় কঢ়িয়াব। অৰ্থাৎ আজিৰ দিনটোত আপুনি সময় পাব মানসিক চাপ কমাবলৈ আৰু হাঁহি ধেমালি কৰাৰো আজিৰ দিনটোত সময় আপোনালোকে পাব। শুভ সংখ্যা যদি ক'বলৈ যাওঁ, আজিৰ দিনটোৰ শুভ সংখ্যা আপোনালোকৰ দৈনিক গণনা আৰু গ্ৰহ গোচৰৰ ভিত্তিত আজিৰ বাবে আপোনালোকৰ শুভ সংখ্যা হৈছে 6 আৰু 9 আৰু আপোনালোকৰ শুভ ৰং হৈছে সেউজীয়া ৰং। আপুনি সেয়েহে সেউজীয়া ৰঙৰ বস্ত্ৰ যদি আজিৰ দিনটোত পৰিধান কৰে আপোনালোকে ভাল ফল লাভ কৰিব পাৰিব।
আজিৰ দিনটোত নিজৰ উপদেশ যদি দিবলৈ যাওঁ, আজিৰ দিনটোত নিজৰ কামত মনোযোগ দি থাকিব, অন্যৰ কথাত প্ৰভাৱিত নহ'ব, ধৈৰ্যৰ বিচাৰ বিবেচনা আৰু সাৱধানতাৰ সৈতে আগবাঢ়িলে সাফল্য লাভ কৰিব পাৰিব। শুভ সময় হৈছে আজি আপোনালোকৰ 9:15 পৰা 10:30 ৰাতিপুৱা, আৰু আবেলি হৈছে 4 বজাৰ পৰা 5:15। কিবা গুৰুত্বপূৰ্ণ কাম কৰিবলগীয়া থাকিলে এইখিনি সময়ত কৰিলে আপোনাৰ বাবে ভাল। এই সময়ত শুক্ৰৰ ইতিবাচক প্ৰভাৱ শক্তিশালী হয়, আৰু গতিকে নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ কথোপকথন বা অৰ্থনৈতিক সিদ্ধান্ত যদি লোৱাৰ আপোনালোকৰ কিবা কাম আছে, সেয়া যদি এই টাইমত কৰে শুভ বুলি ধৰা যায়। এতিয়া আগবাঢ়ো আজিৰ দিনটোৰ মিথুন ৰাশিৰ জাতকৰ বাবে 17 আগষ্ট 2025 ৰাশিফল। আপোনাৰ আজিৰ ৰাশিফল অনুসৰি আপোনাৰ কৰ্মক্ষেত্ৰত উন্নতিৰ পূৰ্ণ সম্ভাৱনা থাকিলেও কিছু মানসিক চাপৰ সন্মুখীন হ'ব পাৰে। আৰ্থিক ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা উচিত বুলি কোৱা হৈছে। অতিৰিক্ত ব্যয়ৰ পৰা বাছি চলিবলৈ উপদেশ প্ৰদান কৰা হৈছে। প্ৰেমৰ ক্ষেত্ৰত সজাগ হ'বলৈ কোৱা হৈছে, আৰু ধৈৰ্যশীল মনোভাৱ ৰাখিলে আজিৰ দিনটোত সম্পৰ্কত উন্নতি হ'ব বুলি কোৱা হৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপৰ পৰা মুক্তি পাবলৈ ধ্যান আৰু পৰ্যাপ্ত আজিৰ দিনটোত বিশ্ৰামৰ প্ৰয়োজন হ'ব। মুঠতে দিনটো কিছু চেলেঞ্জিং হ'ব আজিৰ দিনটো, আৰু সঠিক মনোভাৱ আৰু পৰিকল্পনাৰে যদি আগবাঢ়ে আজিৰ দিনটো আপোনালোকে সফলতা লাভ কৰিব পাৰিব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 11:30 বজাৰ পৰা 1 বজালৈ। এই সময়ছোৱাত নতুন কাম যদি আপোনালোকে আৰম্ভ কৰিম বুলি ভাবি আছে, তেতিয়া সেই কামত সফলতা লাভৰ পূৰ্ণ যোগ থাকে। আপোনালোকৰ ৰাশিৰ বাবে লাকি কালাৰ হৈছে স্কাই ব্লু, অৰ্থাৎ পাতল নীলা কালাৰৰ যদিও আপোনালোকে বস্ত্ৰ পৰিধান কৰে, আকাশী ৰঙৰ বস্ত্ৰ পৰিধান কৰে, তেতিয়া আজিৰ দিনটোৰ বাবে আপোনালোকৰ শুভ হ'ব। আপোনাৰ মনৰ শান্তি আৰু সমৰ্থন বঢ়াই দিব এই ৰঙে। শুভ সংখ্যাৰ কথা যদি ক'বলৈ যাওঁ, আজিৰ দিনটোত আপোনালোকৰ বহুকেইটা শুভ সংখ্যা 5, 6, 8 এই তিনিটা আজিৰ দিনটোৰ বাবে আপোনালোকৰ শুভ সংখ্যা, আৰু এই তিনিটা সংখ্যাই যদি আপুনি আজিৰ দিনটোৰ বাবে ব্যৱহাৰ কৰে তেতিয়া সফল হ'ব পাৰিব বুলি কোৱা হৈছে। আজিৰ দিনটোৰ বিশেষ উপায় যদি দিবলৈ যাওঁ আপোনালোকক ওম বাসুদেৱায় নমঃ এই মন্ত্ৰটো জাপ কৰিবলৈ কোৱা হৈছে, আৰু যদি কোনোবা বাহিৰৰ পৰা পক্ষী আদি আহে তেতিয়া তেওঁলোকক মুগ বা বুট বা ধান তেনেধৰণৰ বস্তু খুৱাবলৈ পৰামৰ্শ প্ৰদান কৰা হৈছে। এতিয়া আগবাঢ়ো আজিৰ দিনৰ কৰ্কট ৰাশিৰ ৰাশিফললৈ। আজিৰ দিনত ব্যৱসায় আৰু ধনৰ যদি কথা ক'বলৈ যাওঁ, আজিৰ দিনটোত ব্যৱসায়ৰ বাবে কিছু সমস্যাৰ সম্ভাৱনা আছে বুলি আপোনালোকৰ কোৱা হৈছে। ধৈৰ্য আৰু বুদ্ধিমত্তাৰে কাম লোৱাটোৰ প্ৰয়োজন। হঠাৎ হোৱা উঠা নমাই মনোবলক প্ৰভাৱিত কৰিব পাৰে, কিন্তু সংযম ৰখাটো উপকাৰী। নতুন বিনিয়োগ বা ডাঙৰ সিদ্ধান্ত এতিয়াৰ বাবে উত্তম নহয়। অৰ্থাৎ আজিৰ দিনটোত নতুন বিনিয়োগ অথবা নতুন কামৰ যদি প্ৰজেক্ট আপোনালোকে কৰিম বুলি ভাবি আছে, আজিৰ দিনটো উত্তম নহয় বুলি কোৱা হৈছে। প্ৰেম আৰু সম্পৰ্কৰ কথা যদি ক'বলৈ যাওঁ, প্ৰেম জীৱনত আজিৰ দিনটোত মানসিক সমতা বজাই ৰখাৰ প্ৰয়োজন। প্ৰিয়জনৰ সৈতে সময় কটাই সুখ অনুভৱ কৰিব। যদি আপোনাৰ কোনো ব্যক্তিৰ প্ৰতি প্ৰেম আছে, তেন্তে আপোনাৰ অনুভূতি প্ৰকাশ কৰাৰ আজিৰ পূৰ্ণ সময়, অৰ্থাৎ আজিৰ দিনটো ভাল বুলি আপোনালোকৰ কোৱা হৈছে প্ৰেমৰ পক্ষে। স্বাস্থ্য সাধাৰণ হৈয়ে থাকিব। মানসিক শান্তিৰ বাবে ধ্যান আৰু যোগ উপকাৰী। শুভ ৰং যদি ক'বলৈ যাওঁ, আজিৰ দিনটোৰ বাবে আপোনালোকৰ শুভ ৰং হৈছে সোণালী ৰং আৰু বগা ৰং। শুভ সময় হৈছে ৰাতিপুৱা 10 বজাৰ পৰা 12 বজালৈ। শুভ ৰং অনুসৰি আপুনি যদি আজি সোণালী ৰঙৰ অথবা বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰে, দিনটো আপোনালোকৰ ভালে যোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা যায়। আজিৰ দিনটোৰ উপায় বা পৰামৰ্শ যদি ক'বলৈ যাওঁ, অবাঞ্ছিত তৰ্ক বিতৰ্ক এৰাই কামত মন কেন্দ্ৰীভূত কৰিবলৈ পৰামৰ্শ প্ৰদান কৰা হৈছে। পৰিয়ালৰ সৈতে সময় কটাবলৈ কোৱা হৈছে, আৰু তেওঁলোকৰ সৈতে সুখ ভাগ বতৰা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। ধৈৰ্য আৰু সংযমেৰে কাম সমাপ্ত কৰক। সম্ভৱ হ'লে কোনো ধৰ্মীয় স্থানলৈ আজিৰ দিনটোত যাত্ৰা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। এতিয়া আগবাঢ়ো আজিৰ দিনত সিংহ ৰাশিৰ ৰাশিফললৈ। ব্যৱসায় আৰু কৰ্মজীৱনৰ কথা যদি ক'বলৈ যাওঁ, কৰ্মক্ষেত্ৰত সাৱধানতা। আজিৰ দিনটোত কৰ্মক্ষেত্ৰত আলোচনা আৰু পৰিসৰেৰে সাৱধানতা অৱলম্বন কৰিবলৈ কোৱা হৈছে। ভুল বুজাবুজিৰ পৰা বাচিবলৈ মনোযোগী হ'ব। আৰ্থিক স্থিতিৰ যদি কথা ক'বলৈ যাওঁ, আৰ্থিক পৰিসৰে স্থিতিশীল হৈ থাকিব, অৰ্থাৎ নতুন পইচা খৰচ হোৱা বা পইচা অহা, নতুন বিনিয়োগৰ পৰিকল্পনা আজিৰ দিনটোত আপোনালোকে কৰিব পাৰে। অৰ্থাৎ নতুন কাম যদি আজি কৰিম বুলি ভাবি আছে তেতিয়া কৰিব পাৰে। পৰিয়াল আৰু সম্পত্তি, পৰিয়ালৰ সৈতে সময় কটাবলৈ আৰু সম্পত্তি সম্পৰ্কীয় চিন্তা ভাৱনা কৰিবলৈ উপযুক্ত সময় আজিৰ দিনটোত।
প্ৰেম আৰু সম্পৰ্কৰ উন্নতি, আপোনাৰ প্ৰিয়জনৰ সৈতে কোনো বিদ্যমান সমস্যা আজিৰ দিনটোত সমাধান কৰি সম্পৰ্কত উন্নতি কৰিব পাৰে। আৱেগিক সমৰ্থন, আপোনাৰ প্ৰিয়জনৰ পৰা আৱেগিক সমৰ্থন লাভ কৰিব পাৰে। স্বাস্থ্যৰ কথা যদি ক'বলৈ যাওঁ, আজিৰ দিনটোত স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিবলৈ কোৱা হৈছে। কোনো নতুন স্বাস্থ্য সমস্যাই আজিৰ দিনটোত দেখা দিব পাৰে। শুভ ৰং, আজিৰ দিনটোৰ শুভ ৰং হৈছে নীলা কালাৰ আৰু শুভ সময় হৈছে ৰাতিপুৱা 10 বজাৰ পৰা 12 বজালৈ। আজিৰ দিনটোৰ উপায় হৈছে কৰ্মক্ষেত্ৰত সাৱধানতা, কৰ্মক্ষেত্ৰত আলোচনা আৰু পৰিসৰৰ সাৱধানতাৰ অৱলম্বন কৰিবলৈ কোৱা হৈছে। আৰ্থিক পৰিকল্পনাৰ ক্ষেত্ৰত আৰ্থিক পৰিসৰে স্থিতিশীল থাকিব পাৰে, কোনো নতুন বিনিয়োগৰ পৰিকল্পনা কৰিব পৰা যায়। সম্পৰ্কত উন্নতি হ'ব আজি আপোনাৰ প্ৰিয়জনৰ সৈতে কোনো বিদ্যমান সমস্যা সমাধান কৰি সম্পৰ্কত উন্নতি কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিবলৈ কোৱা হৈছে। কোনো নতুন স্বাস্থ্য সমস্যাই আজিৰ দিনটোত দেখা দিব পাৰে। এতিয়া আগবাঢ়ো আজিৰ দিনটোৰ কন্যা ৰাশিৰ ৰাশিফললৈ। ব্যৱসায় আৰু কৰ্মজীৱনৰ কথা যদি ক'বলৈ যাওঁ, আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সফলতা লাভৰ সম্ভাৱনা আছে। আপোনাৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে ভাল ফল পাব। কৰ্মস্থলীত সন্মান আৰু সহকৰ্মীৰ পৰা সহায়ৰ আশা কৰিব পাৰে। প্ৰেম আৰু সম্পৰ্কত, প্ৰেম জীৱনত আপোনাৰ অনুভূতিৰ স্পষ্টতা আৰু ধৈৰ্যৰ প্ৰয়োজন হ'ব। আপোনাৰ অনুভূতিৰ সঠিক প্ৰকাশে সম্পৰ্কত উন্নতি কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰক। মানসিক চাপৰ পৰা বাচিবলৈ ধ্যান আৰু পৰ্যাপ্ত বিশ্ৰাম গ্ৰহণ কৰা উচিত। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হৈছে নীলা ৰং আৰু নীলা ৰঙৰ বস্ত্ৰ আজিৰ দিনটো যদি পৰিধান কৰে তেতিয়া আপুনি ভাল ফল লাভ কৰিব পাৰিব। আজিৰ দিনটোৰ বাবে শুভ সময় হৈছে ৰাতিপুৱা 10 বজাৰ পৰা ৰাতিপুৱা 12 বজালৈ। আজিৰ উপায় কৰ্মক্ষেত্ৰত আলোচনা আৰু পৰিসৰেৰে সাৱধানতা অৱলম্বন কৰক। আৰ্থিক পৰিসৰ স্থিতিশীল থাকিব পাৰে, নতুন বিনিয়োগৰ পৰিকল্পনা কৰিব পৰা যায়। সম্পৰ্কৰ ক্ষেত্ৰত উন্নতি আপোনালোকৰ হ'বই, গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। এতিয়া আগবাঢ়ো আজিৰ দিনটোৰ তুলা ৰাশিৰ ৰাশিফললৈ। আজিৰ দিনটোত তুলা ৰাশিয়ে ব্যৱসায় আৰু কৰ্মজীৱনৰ ক্ষেত্ৰত সফলতা লাভৰ সম্ভাৱনা আছে। আপোনাৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে ভাল ফল পাব। কৰ্মস্থলীত সন্মান আৰু সহকৰ্মীৰ পৰা সহায়ৰ আশা কৰিব পাৰি। প্ৰেম আৰু সম্পৰ্কৰ কথা যদি ক'বলৈ যাওঁ, প্ৰেম জীৱনত আপোনাৰ অনুভূতিৰ স্পষ্টতা আৰু ধৈৰ্যৰ প্ৰয়োজন হ'ব। আপোনাৰ অনুভূতিৰ সঠিক প্ৰকাশে সম্পৰ্কত উন্নতিৰ সৃষ্টি কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিবলৈ কোৱা হৈছে। মানসিক চাপৰ পৰা বাচিবলৈ ধ্যান আৰু পৰ্যাপ্ত বিশ্ৰাম গ্ৰহণ কৰা উচিত বুলি কোৱা হৈছে। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হৈছে নীলা আৰু শুভ সময় হৈছে ৰাতিপুৱা 10 বজাৰ পৰা ৰাতিপুৱা 12 বজালৈ। আজিৰ দিনটোত নীলা ৰঙৰ বস্ত্ৰ পৰিধান কৰিলে দিনটো ভালে যোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা যায়। আপোনাৰ উপায় হৈছে কৰ্মক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিবলৈ কৈছে, লগতে আৰ্থিক দিশতো আজিৰ দিনত অলপ নতুন বিনিয়োগৰ পৰিকল্পনা কৰিবলৈ উপায় প্ৰদান কৰা হৈছে, অৰ্থাৎ নতুন কাম আজিৰ দিনটোত কৰিবলৈ কোৱা হৈছে। সম্পৰ্কত উন্নতি আজি দেখা যায়, গতিকে আৰু লগতে স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। এতিয়া আগবাঢ়ো আজিৰ বৃশ্চিক ৰাশিৰ ৰাশিফল। বৃশ্চিক ৰাশিৰ বাবে আজিৰ দিনটোত কৰ্মজীৱনৰ কৰ্মক্ষেত্ৰত ধৈৰ্য আৰু নিষ্ঠাৰে কাম কৰিলে সফলতা সম্ভৱ। কৰ্মস্থলীত সহকৰ্মী আৰু উচ্চ কৰ্তৃপক্ষৰ পৰা সহায় লাভ কৰিব। নতুন প্ৰকল্পৰ আৰম্ভণি বা ব্যৱসায়িক পৰিকল্পনাত ইতিবাচক লাভৰ সম্ভাৱনা। প্ৰেম আৰু সম্পৰ্কৰ কথা ক'বলৈ গ'লে, প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত আজিৰ দিনটোত ধৈৰ্য আৰু আন্তৰিকতা বজাই ৰখা প্ৰয়োজন বুলি কোৱা হৈছে। আপোনাৰ অনুভূতিৰ সঠিক প্ৰকাশে সম্পৰ্কত উন্নতি কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধানতা বজাই ৰখা উচিত বুলি কৈছে। মানসিক চাপ কমাবলৈ ধ্যান, যোগ আৰু পৰ্যাপ্ত বিশ্ৰাম গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হৈছে গাঢ় নীলা আৰু আজি যদি গাঢ় নীলা ৰঙৰ বস্ত্ৰ পৰিধান কৰে দিনটো ভালে যাব বুলি কোৱা হৈছে। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 10 বজাৰ পৰা 12 বজালৈ। আজিৰ উপায় দিয়া হৈছে আপোনালোকক যে কৰ্মক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰক, লগতে পৰিয়ালৰ লগত আন্তৰিকতা বজাই ৰাখক, স্বাস্থ্যৰ যতন লওক আৰু ধৰ্মীয় স্থানত যাত্ৰা কৰক। এতিয়া আগবাঢ়ো আজিৰ দিনৰ ধনু ৰাশিৰ ৰাশিফললৈ। ব্যৱসায় আৰু কৰ্মজীৱনৰ ক্ষেত্ৰত আজিৰ দিনটো কৰ্মক্ষেত্ৰত নতুন সুযোগ লাভৰ সম্ভাৱনা আছে। পৰিশ্ৰম আৰু নিষ্ঠাৰে কাম কৰিলে কৰ্মক্ষেত্ৰত আজিৰ দিনটোত সাফল্য লাভটো নিশ্চিত। কোনো নতুন পৰিকল্পনা বা প্ৰয়োগ আৰম্ভ কৰাৰ বাবে আজিৰ দিনটো শুভ সময়।
প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আপোনাৰ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত আন্তৰিকতা আৰু ধৈৰ্যৰ প্ৰয়োজন হ'ব আজিৰ দিনটোত। সম্পৰ্কৰ ভিতৰত সমঝোতা অৰ্থাৎ কথা বতৰাৰ মাজেৰে দিনটো আগবঢ়োৱাটো গুৰুত্বপূৰ্ণ। প্ৰিয়জনৰ সৈতে কথা বতৰা আৰু সময় কটোৱাই সম্পৰ্কত উন্নতি কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটোত বিশেষ সাৱধানতা বজাই ৰখা উচিত। মানসিক চাপ কমাবলৈ ধ্যান, যোগ আৰু পৰ্যাপ্ত বিশ্ৰাম গ্ৰহণ কৰাটো উপকাৰী। আজিৰ দিনটোৰ বাবে আপোনাৰ ৰাশিৰ বাবে শুভ ৰং হৈছে ৰঙা ৰং। আজি যদি ৰঙা ৰঙৰ বস্ত্ৰ আপুনি পৰিধান কৰে তেতিয়া দিনটো ভালে যাব বুলি কোৱা হৈছে। আজিৰ দিনটোৰ সময় হৈছে শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা 12 বজালৈ। আজিৰ বিশেষ উপায়, কৰ্মক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰক। পৰিয়াল আৰু সম্পৰ্কত ধৈৰ্য আৰু আন্তৰিকতা বজাই ৰাখক। স্বাস্থ্যৰ যতন লওক তথা ধৰ্মীয় স্থানলৈ যাত্ৰা কৰক। এতিয়া আগবাঢ়ো আজিৰ দিনৰ মকৰ ৰাশিৰ ৰাশিফললৈ। আজিৰ দিনত মকৰ ৰাশিৰ ব্যৱসায় আৰু কৰ্মজীৱনৰ যদি কথা ক'বলৈ যাওঁ, আজিৰ দিনটোত কৰ্মক্ষেত্ৰত ধৈৰ্য আৰু নিষ্ঠাৰে কাম কৰিলে সফলতা সম্ভৱ। নতুন ব্যৱসায়িক পৰিকল্পনা বা উদ্যোগ আৰম্ভ কৰাৰ বাবে শুভ সময়। সহকৰ্মী আৰু উচ্চ কৰ্তৃপক্ষৰ পৰা সমৰ্থন লাভ পাব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত ধৈৰ্য আৰু আন্তৰিকতা বজাই ৰখাটো বিশেষ গুৰুত্বপূৰ্ণ। আপোনাৰ অনুভূতিৰ সঠিক প্ৰকাশে সম্পৰ্কত মধুৰতা বৃদ্ধি কৰিব। আজিৰ দিনটোত পৰিয়ালৰ সৈতে সময় কটোৱাটো লাভজনক। স্বাস্থ্যৰ ক্ষেত্ৰত সতৰ্কতা বজাই ৰখা প্ৰয়োজন বুলি কৈছে। মানসিক চাপ কমাবলৈ ধ্যান আৰু যোগ আৰু পৰ্যাপ্ত বিশ্ৰাম গ্ৰহণ কৰিবলৈ উপদেশ দিয়া হৈছে। আজিৰ দিনটোৰ বাবে আপোনালোকৰ ৰাশিৰ শুভ ৰং হৈছে বাদামী ৰং। সেয়েহে বাদামী ৰঙৰ যদি বস্ত্ৰ ঘৰত আছে আপোনালোকে পৰিধান কৰিলে আজিৰ দিনটোত সুফল লাভ কৰিব পাৰিব বুলি কোৱা হৈছে। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 10 বজাৰ পৰা 12 বজালৈ। আজিৰ শুভ উপায় হৈছে আপোনালোকৰ কৰ্মক্ষেত্ৰত বুদ্ধিমত্তাৰে কামবোৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। লগতে সম্পৰ্কৰ ক্ষেত্ৰত আন্তৰিকতা বজাই ৰাখিবলৈ কোৱা হৈছে। স্বাস্থ্যৰ যত্ন ল'ব কৈছে যাতে মানসিক শান্তি বজাই থাকে আৰু ধৰ্মীয় স্থানত যাত্ৰা আজিৰ দিনটোত কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। আজিৰ কুম্ভ ৰাশিৰ ৰাশিফল এতিয়া আগবঢ়াওঁ। কুম্ভ ৰাশিৰ বাবে ব্যৱসায় আৰু কৰ্মজীৱনত আজিৰ দিনটোত কৰ্মক্ষেত্ৰত নতুন সুযোগৰ সম্ভাৱনা আছে। কৰ্মস্থলীত সহকৰ্মী আৰু উচ্চ কৰ্তৃপক্ষৰ পৰা সহায় লাভ হ'ব। নতুন উদ্যোগ বা প্ৰকল্প আৰম্ভ কৰিবলৈ শুভ সময়। প্ৰেম আৰু সম্পৰ্কৰ কথা যদি ক'বলৈ যাওঁ, প্ৰেম সম্পৰ্কত আন্তৰিকতা আৰু ধৈৰ্য বজাই ৰখাটো প্ৰয়োজন। সম্পৰ্কৰ ভিতৰত সমঝোতা অৰ্থাৎ কথা বতৰাৰ মাজেৰে উন্নতিৰ বিশেষ যোগ দেখা যায় আজিৰ দিনটোত। প্ৰিয়জনৰ সৈতে সময় কটোৱাই আজিৰ দিনটোত সম্পৰ্কত মধুৰতা বৃদ্ধি কৰিব পাৰে আপুনি। স্বাস্থ্যৰ ক্ষেত্ৰত সতৰ্কতা বজাই ৰাখিবলৈ কোৱা হৈছে। মানসিক চাপ কমাবলৈ ধ্যান আৰু পৰ্যাপ্ত বিশ্ৰাম গ্ৰহণ কৰাটো উপকাৰী। আজিৰ দিনটোৰ বাবে যদি শুভ ৰঙৰ কথা ক'বলৈ যাওঁ, আপোনালোকৰ ৰাশিৰ বাবে আজিৰ দিনটোৰ শুভ ৰং হৈছে নীলা ৰং। নীলা ৰঙৰ বস্ত্ৰ যদি আপুনি পৰিধান কৰে তেতিয়া আজিৰ দিনটোত ভাল ফল লাভ কৰিব পাৰিব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 10 বজাৰ পৰা ৰাতিপুৱা দুপৰীয়া 12 বজালৈ। উপায় পৰামৰ্শ সকলোকে দিয়াৰ দৰে কৰ্মক্ষেত্ৰত আজি ধৈৰ্য সহকাৰে কাম কৰক। পৰিয়ালৰ আৰু সম্পৰ্কত আন্তৰিকতা বজাই ৰাখক। লগতে স্বাস্থ্যৰ যত্ন লৈ আজি ধৰ্মীয় স্থানলৈ যাত্ৰা কৰক। এতিয়া আগবাঢ়ো আজিৰ দিনটোত মীন ৰাশিৰ ৰাশিফললৈ। আজিৰ দিনটোত মীন ৰাশিৰ ৰাশিফলৰ বাবে ব্যৱসায় আৰু কৰ্মজীৱনৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ, নতুন সুযোগ লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। পৰিশ্ৰম আৰু নিষ্ঠাৰে যদি আপোনালোকে কাম কৰে তেতিয়া সফলতা লাভ সম্ভৱ আপোনালোকৰ। কোনো নতুন উদ্যোগ বা প্ৰকল্প আৰম্ভ কৰাৰ বাবে আজিৰ দিনটো শুভ সময়। আজিৰ দিনটোত প্ৰেমৰ ক্ষেত্ৰত ধৈৰ্য আৰু আন্তৰিকতা বজাই ৰখাটো বিশেষ গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে। আপোনাৰ অনুভূতিৰ সঠিক প্ৰকাশে সম্পৰ্ক উন্নত কৰিব পাৰে। প্ৰিয়জনৰ সৈতে সময় কটাবলৈ কোৱা হৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত সতৰ্কতা বজাই ৰখা উচিত। মানসিক চাপ কমাবলৈ ধ্যান, যোগ আৰু পৰ্যাপ্ত বিশ্ৰাম গ্ৰহণ কৰাটো উপকাৰী। আজিৰ দিনটোৰ শুভ ৰং হৈছে গ্ৰীণ কালাৰ অৰ্থাৎ সেউজীয়া আৰু আজিৰ শুভ সময় হৈছে ৰাতিপুৱা 10 বজাৰ পৰা 12 বজালৈ। আজিৰ দিনটোৰ উপায় যদি দিবলৈ যাওঁ, কৰ্মক্ষেত্ৰত সকলো সিদ্ধান্ত ধৈৰ্য আৰু বুদ্ধিমত্তাৰে লওক। পৰিয়ালৰ লগত আন্তৰিকতা বজাই ৰাখি স্বাস্থ্যৰ যত্ন লওক। লগতে কোনো ধৰ্মীয় স্থানলৈ যাত্ৰা কৰক। এতিয়া আগবাঢ়ো আজিৰ দিনৰ মেষ ৰাশিৰ ৰাশিফললৈ। আজিৰ দিনটোত মেষ ৰাশিৰ দিনটো কৰ্মক্ষেত্ৰত নতুন সুযোগৰ সম্ভাৱনা আছে। পৰিশ্ৰম আৰু নিষ্ঠাৰে কাম কৰিলে আজিৰ দিনটোত সফলতা লাভ কৰিব। সহকৰ্মী আৰু উচ্চ কৰ্তৃপক্ষৰ পৰা সহায় লাভ হ'ব পাৰে আজিৰ দিনটোত। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত
ধৈৰ্য আৰু আন্তৰিকতাটো বজাই ৰখা প্ৰয়োজন। আপোনাৰ অনুভূতিৰ সঠিক প্ৰকাশে সম্পৰ্ক উন্নত কৰিব। প্ৰিয়জনৰ সৈতে সময় কটোৱাটো আজিৰ দিনটোৰ বাবে উপযোগী। স্বাস্থ্যৰ ক্ষেত্ৰত সতৰ্কতা বজাই ৰাখিবলৈ কৈছে আৰু মানসিক চাপ কমাবলৈ ধ্যান আৰু যোগ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। শুভ ৰং শুভ সময় হৈছে আজিৰ দিনটোৰ শুভ ৰং হৈছে ৰঙা আৰু শুভ সময় হৈছে ৰাতিপুৱা 10 বজাৰ পৰা 12 বজালৈ। উপায় হৈছে কৰ্মক্ষেত্ৰত বুদ্ধিমত্তাৰে কামবোৰ কৰক, লগতে পৰিয়াল আৰু স্বাস্থ্যৰ প্ৰতি যত্ন লৈ আজিৰ দিনত কোনো ধৰ্মীয় স্থানলৈ যাত্ৰা কৰক।